আপুনি ব্ৰেণ্ডেড, পৰিস্থিতিত এগৰাকী ভাল বিষয়ী, টকা আৰু নাম সমান সমান। জীৱন যি গুচি গ'লে আপুনি বন্ধ হ'ব কিছু কাৰ্যালয়, হাট বাট কাৰখানা, হয়তোবা বন্ধ হ'ব দেই সেইদিনৰ এটা বেলা। কবৰ কফিন অথবা আপোনাৰ হাঙি যাত্ৰাত হোৱাৰ বাবে এনে কিছু লোক হ'ব সিদিনা, যিবোৰ লোকৰ বাবে আপুনি একোই নকৰিলে কোনোদিন। দুৱাৰ দলিত ৰৈ থকা হাতবোৰক ঘূৰাই, হেতা আৰু শুনো লোৱা মুখবোৰক উভতাই, বৰ নিপুণতাৰে আশাবাদক মষিমূৰ কৰি মহা ফাঁকি এটা সাঁথৰত ৰাখি থৈ, এনে কি অমল বিশ্বাস বুকুত বান্ধি যি আছিল আপুনি ছাৰ। এটা ডাঙৰ চৌহদ, শীতল মজিয়া আৰু এখন ডাঙৰ চকীত আপুনি নিৰন্তৰ বহি থাকে। আপুনি জানিছিল চাগে, চকীয়ে মাতে, চকীয়ে হাঁহে, চকীৰ চকুতে জহে খহে অতীতৰ বুকু। সকলো আওকাণ কৰি ধাৰ দি কলমত আপুনি হ'ল মুধা ফুটা সাহিত্যিক, দপদপালে গায়ন বায়ন চিকিৎসক আৰু যে কিমান কি, সকলোতে নাম জ্বলা উজ্জ্বল জ্যোতিষ্ক হ'ল আপুনি। শুনিছো আপোনাৰ আঙুলিঠাৰত এখন দেশ নাচে, জিলা নাচে, চহৰ আৰু গাঁওবোৰতো চলে আপোনাৰ এই দপদপনি। ইচ্ছা কৰিলে আপুনিচোন থিয় দিব পাৰে আৰ্তজনৰ কাষত, যিহেতু আপুনি থিয় দিলে গজি উঠে একোটা দীঘল সেউজ শাৰী। ইচ্ছা কৰিলে আপুনি বন্ধ কৰিব পাৰে শিশু শ্ৰমিক, বেইমানৰ মুখ, চোৰৰ হাতবোৰ। ছাৰ, আপুনি বুজালে বন্ধ হ'ব অকাল মৃত্যু, দূৰ হ'ব আকাল, কিছু ক্ষোভ, কিছু ঘৃণা। আপুনি মন কৰিলে জাৰণ দি দূৰ কৰিব পাৰে কুমন্ত্ৰণাবোৰ, চকীৰ তলেৰে আগবঢ়াই দিয়া লোৱা হাতবোৰ। মই গভীৰভাৱে বিশ্বাস কৰোঁ ছাৰ, আপুনি চাও বুলিলেই ভস্ম কৰি দিব পাৰে আখৰিক চকুবোৰৰ দৃষ্টি। জনীৰ গোন্ধত ঘূৰি ফুৰা বতাহৰ সোঁত আপুনি সলাব পাৰে ছাৰ, আৰু বহলাই বহল কৰি মেলি দিব পাৰে মানৱতাৰ সোহাত। আপুনি বুজালে সলনি হ'ব চহৰ আৰু গাঁৱলৈ সোমাই অহা বতাহৰ ঠিকনা। মাতবোৰত মৌ ফুৰিব, তেজত বৈ থাকিব স্বাভিমান। আপুনি যোগ দিলে জনসভাত দালালবোৰৰ দপদপনি কমিব, উগ্ৰ নৰম আৰু আতংক বিয়পোৱা দলবোৰ হ'ব ক্ষান্ত। আপুনি গুৰি ধৰি গুৰিয়াল হলে জি উঠিব পাৰে সপোন সাকাৰ এখন গাঁও অথবা চহৰ। আপোনাৰ বুজনিতে ভাল হ'ব পাৰে ভাই ককাইৰ কাজিয়াখন, জাত পাতৰ কোঢ়াল এখন। এতিয়াও গভীৰভাৱে বিশ্বাস কৰোঁ ছাৰ, আপোনাৰ মগজুত ঠাহ খাই ভৰি থকা জ্ঞানৰ দোহাই দি এটা ইংগিততেই সলাই দিব পাৰে ভাক ভাওনাৰ কিছু পাঠ্যক্ৰমীয় বোজা। ব্যৱহাৰিক জীৱনত ব্যৱহাৰ কৰিব পৰা সকলো আঁচনি ৰূপায়ণ কৰি আপুনিয়েই জীয়াই তুলিব পাৰে এটা কৰ্মহীন জাতিৰ অসংখ্য ডেকা ল'ৰা। এই সকলোবোৰ গুণ এটা এটাকৈ আপোনাৰ গাত থকা বাবেই আপুনি ব্ৰেণ্ডেড, এজন নামী দামী খালনায়ক। অথচ আপোনাৰ চকুৰ সন্মুখতে ঘটি আছে নিতৌ হত্যা, লুণ্ঠন, অপহৰণ। আপোনাৰ হাতৰ আশে পাশে চলিছে যৌন উৎপীড়ন, লোভ আৰু লালসাৰ ব্যাপক বেপাৰ। আপুনি ঘূৰি থকা চহৰখনতে আপোনাৰ খোজৰ তালে তালে ঘূৰিছে কিছু বদ হজমী বেইমান। মই কামনা কৰিম ছাৰ, মই কামনা কৰিম একো এটা নকৰাৰ বাবে নিজকে নিজে আপুনি মুৰ্দাবাদ নিদিয়ক। মই কামনা কৰিম কাপোৰৰ তলত আপুনি নিজকে নাঙত দেখাৰ দৰে আনে নেদেখক আপোনাক তেনেদৰে, যদিও আপুনি পিন্ধি থাকে সুনাম চৰিত্ৰৰ সুগঢ়ি পোছাক। না মই লৈ যাব পাৰিম কিবা, না আপুনি এৰি যাব পাৰিব। না মই লৈ যাব পাৰিম কিবা, না আপুনি এৰি যাব পাৰিব। আনিছিল কি যে এৰি যাব আপুনি, লগত নিমেই বা কিয়েই বা কৰিলো সৃষ্টি। ভাগৰ আয়ু পুৰাই এদিন আপুনি যাব আৰু মোৰ ভাগে মই। পাৰ্থক্য ক'ত আপোনাৰ আৰু মোৰ মাজত, অথচ জনাজাত আপুনি আৰু মই গুমনাম জিন্দেগী। বিশেষ দ্ৰষ্টব্য, আজি আপোনাৰ নাম সন্ধ্যাৰ আড্ডাত এবাৰ নুলিয়াও ছাৰ।
আজি হাতখলাৰ চকত আপোনাক কেন্দ্ৰ কৰি নবহো অনখনত আপোনাৰ নাম লৈ মুঠেও নিচিঞৰো মুৰ্দাবাদ যেহেতু আপোনাৰ ভিতৰৰ পৰা আপুনি কোন কাহানী বাই মৃত যায়